দেখোন। পিছে মোৰ সুনাম পোৱাটোক বাৰু অফিচৰ পৰা ছুটি দিবনে এইবাৰ? অহাবাৰতো আহিব নোৱাৰিলে, এইবাৰ যেনে তেনে হ'লেও মাতিবই লাগিব। তাকেহে এই চহৰলৈ গ'লে সহজে মানুহবোৰ আহিব নোৱাৰে। হেল্ল' ফোন এটাকে কৰোঁচোন, ফোন এটা কৰাই নাই। হেল্ল'। হেল্ল' মা কোৱা। এইবাৰ বিহুত তই আহিবি নে কি? তাকেহে মা, অফিচৰ পৰা ছুটি নিদিয়ে কৈ আছে, কিন্তু মই কাইলৈ যেনে তেনে কৰা হ'লেও যামেই, তুমি চিন্তা নকৰিবা। সেইবোৰ নাজানো, এইবাৰ তই বিহুত আহিবলৈ নাপালি, এইবাৰ যেনে তেনে হ'লেও আহিবই লাগিব। কথা কিন্তু বেয়া হ'ব। হ'ব, মই কাইলৈ কেনেকৈ কৰা হ'লেও যামেই, তুমি চিন্তা নকৰিবা। ঠিক আছে হ'ব দে, ৰাখিছোঁ এতিয়া। কাইলৈ আহিব বুলি আশা ৰাখিছোঁ দেই, কি যে হ'ব। বাইদেউ কি ভাবি আছেনো? তাই একো ভবা নাই। পিছে তুমি ৰাতিপুৱা যে আজি? তাই এনেই অলপ ওলাই আহিছিলোঁ, বিহুটো ফুল পালেহি। ভাবিছিলোঁ যা যোগাৰ কৰিছিলে তাকে খবৰ এটাকে কৈ যাওঁ। ভালেই কৰিলা। কিন্তু তুমি বিহু খবৰ ল'বলৈ অহা নাই, কি কালে আহিছা মই গম পাইছোঁ দিয়া। ঠিক খুৰীদেউ, আপুনি যিটো কথা নাভাবিব দেই। ঠিকেই ভাবিছোঁ, কিন্তু অনুৰাগ কিন্তু আজি নাহে, কাইলৈহে আহিব। আপুনি কেনেকৈ গম পালে? মই দেখোন আপোনাক একো সোধাই নাই অনুৰাগ কেতিয়া আহিব। মই গম পাইছিলে তুমি ৰাতিপুৱাই আমাৰ ঘৰত ওলাইছাহি আৰু নতুন কাপোৰ সাজত, সেইকাৰণে আন্দাজটো কৰি গ'লোঁ আৰু। হেল্ল' ক আকৌ কি হ'ল? মোক বছে ছুটি দিলে, আজি ৰাতি গাড়ীত উঠি দিম আৰু কাইলৈ ৰাতিপুৱা পাই যামগৈ। বৰ ভাল লাগিলে পাই কথাটো শুনি। হ'ব দে ৰাখিছোঁ এতিয়া। আৰু এটা কথা নহয়, ভালদৰে আহিবি দেই। হ'ব। শুনিছানে অনুৰাধা? কাইলৈ অনুৰাগ ৰাতিপুৱাই পাই যাবহি, গতিকে তুমি ৰাতিপুৱা আহিবা যোৱা। এতিয়া মোৰ বহুত কাম আছে, ঘৰ চৰ চাফা কৰিব লাগিব নহয়। ঠিক আছে খুৰীদেউ, মই গৈ থাকোঁ। ৰাতিপুৱাই ক'লৈ গৈছিলি? তাই বনবোৰ এৰি থৈ পেলাই। অলপ এনেই ওলাই গৈছিলোঁ। তইতো এনেকৈ কাম বনবোৰ এৰি পেলাই ওলাই যাওঁ। আজি কি হ'লো? ইমান ল'ৰা ধুপৰিকৈ ওলাই গ'লি আৰু ইমান ধুনীয়া কাপোৰযোৰ পিন্ধি। কি মানে বা কি খুচৰি থাকলো তই? হ'ব যা তই এতিয়া, মই যাওঁ ভিতৰলৈ। হ'ব গম পাই আছিলোঁ। তই যে অনুৰাগৰ ঘৰলৈ গৈছিলি, সি আহিব বুলি চাবলৈ গৈছিলি ন? হয় যা। তই আৰু বিয়াখনহে পাতি দিব লাগিব। কিমানো তই আৰু তাৰ অপেক্ষাত ৰৈ থাকিবি? সি আহিব নহয় কাইলৈ, বিয়া কথাটো আলোচনা কৰি দিবি তেতিয়াহ'লে। তইতো পাই লওঁচোন বাৰু, লাহে লাহে বিয়া কথাটো আলোচনা কৰিব লাগিব। এনেকৈ আৰু তহঁত দুটাক চাই থাকিব নোৱাৰোঁ দেই। যাবলৈ ওলালি? মা এতিয়া আকৌ নৰখাবা দেই কাম কৰিবলৈ, মোৰ কিন্তু দেৰি হৈছে। ৰখা বাৰু, কিন্তু অনুৰাগ জানো পালেহি? নাই পোৱাহি নেকি? মই আগতীয়াকৈ পাবগৈ লাগিব। ইছ ৰাম, ইমান সোনকালে গৈনো কি কৰিবিগৈ তাত? মইনো কেলে লাগে বাৰু ইমান ডিটেইলছ। হ'ব এতিয়া গৈ থাকোঁ নেকি? তোমাৰ লগত লেকচাৰ মাৰি থাকোঁতে মোৰ দেৰিয়ে হ'ব। যা দেউ ঘৰত আছেনে? পাই নাথাকিতো ক'লৈ যাম বাৰু, ল'ৰাটো আহিব সময় হৈছে নহয়। পিছে তুমি আহিলা ভালেই কৰিলা, এটা দুটামান কাম কৰি দিব পাৰিবা, সহায় কৰি দিব পাৰিবা মোক। মই সেইবাবেতো ইমান সোনকালে আহিছোঁ। ঘৰ নোপোৱাৰ আগতে আমি খোৱা বোৱাবোৰ যোগাৰ কৰি লওঁ নেকি? ৰাতিটো লঘু আহিছে নহয়, আৰু তাৰ চাগে বহুত ভোক লাগিছে। ব'লা আমি দুজনে লাগি ভাগি বনাওঁগৈ। ব'লক। আইও দেখি, এবছৰ মূৰত মোক বোপাটো দেখিছোঁ। আছো না? মা ভালে আছ? আছোঁ আৰু যেনে তেনে। পিছে ৰাস্তাত আহোঁতে অসুবিধা হোৱা নাই নহয়? একো অসুবিধা হোৱা নাই। ৰাস্তাত আহোঁতে একো অসুবিধা হোৱা নাই নহয় তোমাৰ? তুমি ইয়াত? মোক দেখি ইমান উচপ খাই উঠিছা যে? নহয়, মানে ইমান ৰাতিপুৱাই তোমাক দেখিছোঁ আৰু। সেইজনী তোৰ ভৰসাতে আহি ৰাতিপুৱা ইয়াত কাম কৰি আছেহি মোৰ লগত। বেয়াও লাগে। তহঁতৰ বিয়াখনকে পাতি দিব লাগিব আৰু। এনেকৈ চাই থাকিব নোৱাৰোঁ দেই তহঁতক মই। সেইবোৰ কথা এতিয়া নাপাতিবাচোন, অলপ পাছত পাতিবা। মোৰ বহুত ভোক লাগিছে, কিবা এটা খাবলৈ যোগাৰ কৰি দিয়া হো। মন পচন্দ বস্তুকে বনাইছোঁ, তুমি মুখ হাতকেইটাই ধুই লোৱাগৈ যোৱা। সেইকেইটা গাড়ীতে আছে, আনি থবা দেই। মই যাওঁ, মুখ হাতকেইটা ধুই লওঁগৈ। ৰাধা, তুমি অনুৰাগক কিবা এটা খোৱা যোগাৰ কৰি দিয়াগৈ যোৱা। মই বেগকেইটা লৈ আহিছোঁ। ঠিক আছে। খোৱা যোগাৰ হ'ল? হ'ল, বহা তুমি। ইমানবোৰ বনাইছা, এইদিনতে খাব নোৱাৰোঁ দেই এইবোৰ। মন পচন্দৰ বস্তুহে বনাইছোঁ, পাৰিবা দিয়া। আৰু শুনাচোন, কালৈ ঘাটলৈ আহিবাচোন, তোমাৰ লগত কথা দুটামান আছে ক'বলৈ। হয় নেকি?
ঠিক আছে বাৰু যাম। কিন্তু কথাখিনি এতিয়া ক'লেনো কি হয়? এনেকৈ ক'ব নোৱাৰি। কাইলৈ বিহু নহয়, কাইলৈ তুমি বিহু ড্ৰেছত আহিব লাগিব আকৌ। অঁ ঠিক আছে বাৰু। এতিয়া অনুৰাগ মই গৈ থাকোঁ। মোৰ দেৰি হ'ল নহয়, ঘৰতো বহুত কাম আছে। কাইলৈ বিহু ইফালে। হয় নেকি? ঠিক আছে বাৰু যোৱা। ইমান সময় হৈ গ'ল, তুমি মাত এষাৰো দিয়া নাই যে কিয়? অকল ইজনে সিজনক চাওঁতেই গৈছে আৰু। চাইছোঁ আকৌ মোৰ অনুৰাধাজনীক নেদেখা কিমান দিন হৈ গ'ল। ইছ, হ'ব নেকি? এতিয়া তেল মাৰিবলৈ নাহিবা দেই। ফোনটো কৰিলে খালি ৰিচিভ কৰিবলৈহে তোমাৰ সময় নাই। তুমি দেখোন জানাই দিনটোত অফিচৰ কিমান কামৰ প্ৰেছাৰ, আৰু তোমালৈ ফোন নকৰাকৈ নাথাকোঁ দিয়া। হ'লেও কেতিয়াবাতো দুদিনৰ মূৰতহে এবাৰ কৰা। যে মা দেউতাই আমাৰ বিয়া কথা আলোচনা কৰিছে নহয়, গম পাইছানে? গম পাইছোঁ, কিন্তু মোৰ এতিয়া বিয়া পাতিব অকণো মন নাই। মোৰ কিছুমান সপোন আছে, সেই সপোনবোৰ পূৰণ হোৱাৰ পাছতহে মই বিয়া পাতিম। হয় নেকি? কিন্তু আৰু আমি কিমান দিন এনেকৈ থাকিম? মোৰোতো বৰ লাগিছে ন তোমাৰ অপেক্ষাত ৰৈ। পাইছোঁ অনুৰাধা, কিন্তু কিবা এটাতো পাবৰ বাবে অপেক্ষাটো কৰিব লাগিবই। বাৰু পিছে মই দিয়া গামোচাখন কেনেকুৱা লাগিছে তোমাৰ? বহুত ধুনীয়াকৈ বৈছা দেই গামোচাখন, বহুত ভাল লাগিলে। তুমি মোক কথা এটা কোৱাচোন, তুমি বাৰু মোৰ বিয়া পাতিবা নাই? আকৌ সেইবোৰ কথা কিয় উলিয়াইছা? কৈছিলে দেখোন অলপ দিন ৰ'বৰ বাবে। হ'লেও ভয় লাগে তোমাক হেৰুৱাম বুলি। বহুত সময় নদী ঘাটতে এনেকৈ দৰে বহি আছোঁ। ব'লা যাওঁগৈ, পিলি পৰিবই হ'ল। অঁ, বেলি পৰিবই হ'ল, যাওঁগৈ ব'লা। অনুৰাগ, তোক কথা দুটামান ক'বলগীয়া আছিলে। কি কথা মা? মোৰ বিয়াখন ঠিক কৰি দিম বুলি ভাবিছোঁ অনুৰাধাৰ লগত। কালি বিহু হৈ গৈছেহে, অকণমানতো ধৈৰ্য ধৰা। এই বিয়া বাৰুৰ কথা কিয় পাতিছা বাৰু? তোৰ 10টামান বিয়া পতাৰ বয়স হৈছে। মই যদি তোৰ বিয়াৰ কথা নাভাবোঁ কোনে ভাবিব কচোন? মা প্লিজ, এইবোৰ কথা কৈ মোৰ মাথাটো গৰম নকৰিবা দেই। অনুৰাগ। হা? তুমি ইয়াত? অঁ, এয়া চাগে অনুৰাগৰ নিশ্চয় মাক হ'ব। অঁ, হাই আণ্টি, কি খবৰ? ভাল, কিন্তু তোমাক মই চিনি পোৱা নাই। মা, তুমি কেনেকৈ চিনি পাবা? এওঁ মোৰ লগত একেলগে অফিচত কাম কৰে। তাইৰ নাম ৰিয়া। অঁ, হয় নেকি? আহাচোন আহা, ভিতৰলৈ আহা। মোৰ বহুত ভাগৰ লাগিছে আণ্টি, কিবা এটা খোৱা যোগাৰ কৰি দিব নেকি বাৰু? অঁ, নিশ্চয় কৰি দিম, সেইটো ক'বলগীয়া কথা নহয়। তুমি মুখ হাতকেইটা ধুই লৈ গৈ যোৱা, মই তোমাৰ কাৰণে কিবা এটা খোৱা যোগাৰ কৰোঁ। থেংক ইউ আণ্টি। মা, মই মোৰ ৰুমলৈকে লৈ যামগৈ, তুমি কিবা এটা খোৱা যোগাৰ কৰা। তুমি মোক খবৰ নিদিয়াকৈ ইয়ালৈ কিয় আহিলা? অনুৰাগ, তোমাৰ অবিহনে অফিচটোত বহুত আধৰুৱা যেন লাগিছে জানা। সেইবাবে তোমাৰ মন গ'ল গুচি আহিলোঁ আৰু। হ'লেও তুমি মোক অন্ততঃ খবৰ এটা কৰিব পাৰা ন? ছাৰপ্ৰাইজ আছিল আকৌ। এতিয়া মই মাহঁতকতো লগৰ বুলিহে কৈ থৈছোঁ, আৰু অফিচত কাম কৰা। এতিয়া মাহঁতে যদি কেনেবাকৈও তোমাক মোক ভাল পোৱা কথা গম পাই নহয়, কথাটো বহুত বেয়া হ'ব জানা। কিয় কৰিছা? কৈ দিবা আকৌ সঁচা কথাটো যে ইটোৱে সিটোক ভাল পাওঁ বুলি। মা, অনুৰাধা। অনুৰাগ, এইবোৰ মই কি শুনিছোঁ? অনুৰাধা, তুমি যিবোৰ কথা শুনিছিলা সেইবোৰ সকলোবোৰ মিছা। অনুৰাগ, মই সকলোবোৰ কথা স্পষ্টকৈ কাণে শুনিছোঁ, আৰু তুমি মোক মিছা বুলি ক'বলৈ নাহিবা। অনুৰাগ, তইতো কৈছিলি লগত তোৰ অফিচত কাম কৰা বুলি, আৰু তোৰ ভাল পোৱা এইবিলাক কি মানে? কি খেল খেলিছ এইবিলাক? নহয় মানে। আৰু তুমি কোন হয়? তুমি আমাৰ কথাবোৰ শুনি কিয় কান্দিছা? তাই কিয় নাকান্দিব? কাৰণ ইহঁত দুটাৰ বিয়া ফিক্স হৈ আছে, আৰু তুমি মাজত সোমাবলৈ কোন? হোৱাট? অনুৰাগেতো মোক এইবিলাক কথা কোৱা নাই। মই সকলো কথা তোমালোকক ক'ম বুলিয়ে ভাবি আছিলোঁ, কিন্তু মোক কোৱা সময় দেৰি হৈ গ'ল। অনুৰাগ, তোমাৰ মায়ে কয় এই কথাবোৰ সঁচানে? চিহ, তোমাক মই এনেকুৱা বুলি ভবা নাছিলোঁ। ইমান দিনে তোমাৰ অপেক্ষাত ৰৈ মোৰ জীৱন আধা শেষ হৈ গৈছেগে। তথাপিতো তুমি মোৰ ভাল পোৱাখিনি বুজি নাপালা। ঠিকেই, আমি গাঁৱলীয়া ছোৱালী, আমাকনো কোনে পচন্দ কৰিব? আৰু তুমি টাউনীয়া হ'লা এতিয়া, টাউনীয়া ছোৱালীকে বিয়া পাতিব পাৰিবা, হয়নে? ভালে কৰিছা দিয়া, তাইৰ লগতে তুমি সুখত থাকা, আৰু তোমাৰ ওচৰলৈ মই কেতিয়াও ঘূৰি নাহোঁ। তুমি অহাৰ সুখ মানে মোৰো সুখ। অনুৰাধা শুনাচোন, তুমি যি বুলি ভাবিছা সেয়া নহয়। একদম চুপ থাক তই। হা? তোক মই কি শিক্ষা দিয়া নাছিলোঁ, যাৰ বাবদ তই দুজনী ছোৱালী ধ্বংস কৰিলি তই জীৱন। খুৰীদেউ, আহিছোঁ দিয়ক। ভালদৰে বিয়াখন পাতি দিব আৰু ইহঁতক, আৰু মোক আৰু কেতিয়াও দেখা নাপায়। অনুৰাধা, মোক ক্ষমা কৰি দিবা।
মই তোমাক নিজৰ ছোৱালীৰ দৰে সৰুৰ পৰা আঁকোৱালি লৈ আহিছিলোঁ। মোক ক্ষমা কৰি দিবা। মই আপোনাক বেয়া পোৱা নাই। ভালে হ'ল দিয়ক, বিয়া হোৱাৰ আগে সকলোবোৰ কথা পোহৰলৈ আহিল। আহিছোঁ দিয়ক মই। মই এক মিনিটো ইয়াত নাথাকোঁ। তুমি যাৰ লগত থাকা। আহিছোঁ মই। এই যাগে যা, তোকনো কোনে ৰাখিব ইয়াত? আৰু মই তোক গতিয়া পঠিয়াম এতিয়া। ওলাই যা মোৰ চকুৰ আগৰ পৰা। তই কি কৰিলি অনুৰাগ? মোৰ সঁচাকৈ ডাঙৰ ভুল হৈ গ'ল। মই কি কৰোঁ?